গাইস মই নবনিতাই আপোনালোক সকলোকে আকৌ এবাৰ নবনিতাস ব্লগছলৈ স্বাগতম জনাইছো ভিডিঅ' বনাব পৰা নাই নীলাপৰ লগত প্ৰায় লাগি থাকিব লগা হয় আৰু সৰুবে আছে যেহেতু লাগি থাকিব লাগিবই আৰু বিশেষ সময় নাথাকে মোৰ প্ৰায় লাগি থাকিব লগা হয় আজিকালি কি খুব কান্দি থাকিব লৈছে আৰু ওচৰত থাকিবই লাগে বিচাৰি থাকে মোক গতিকে ভিডিঅ' বনাবলৈ বিশেষ টাইম দিয়াব নোৱাৰো সন্ধিয়া 5টা বাজিছে এতিয়া মই ভাবিছো ভিডিঅ'টো ষ্টাৰ্ট কৰো বহুদিন হ'ল বনোৱা নাই ভিডিঅ' চাহ বনাবলৈ আহিছো কিচেনত নীলাপৰ দেউতাক আহি পালে মই তাক দেউতাকৰ হাতত দি চাহ বনাব আহিছো আৰু ভাবিছো ব্লগটো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰো আহক তেতিয়াহ'লে ব্লগটো আৰম্ভ কৰো আজি মাক বিচাৰি আছা নেকি তুমি মাক বিচাৰি আছা নেকি মাক বিচাৰি আছা ন সেই গাৰুটোৰ ওচৰত মা আছে নেকি চাই আছা ন নীলা হাঁচি আহি দিছে হাঁচি আহি গৈছে মাক বিচাৰি আছা ন জান মাক বিচাৰি আছা গ'ল মা কলৈ গ'ল আহিলো দেই কাইলৈ তোমাৰ ইনজেকশ্যন দিয়া হ'ব নহয় বা কাইলৈ ইনজেকশ্যন ল'ব দেই আমাৰ বেটাই মাক বিচাৰি আছা সেই গাৰুটোৰ ওচৰত চাই থাকিব মানে মই আছো বুলি মই নাথাকিলেও চাই থাকে গাৰুটোৰ ওচৰত যাতে মই আছো মানে এনেকুৱাকে চাই থাকে ন মই কিন্তু নাই তুমি গাৰুটোলৈ চাই আছা মই কিন্তু নাই কি খাইছা জান কি খাইছা গ্ৰাই বাটাৰ খাইছা ভাল লাগিছে খাবলে ভাল লাগিছে নে পেলাই দিলা মোহাৰি দিয়াচোন উলিয়াই দিলা কেলে উলিয়াই দিলা কিয় উলিয়াই দিলা এইফালে চাই দিয়া
কৈ দিয়া হেল্ল' কৈ দিয়া হেল্ল' কৈ দিয়া বহুত কষ্ট কৰি নীলাবক খুৱাই থৈ আহিছোঁ আৰু এতিয়া ভাবিলোঁ আপোনালোকৰ সৈতে কথা পাতোঁ অলপ কথা বুলি কওঁতে আজি কথা এটা ক'বলৈ ওলাইছোঁ নীলাভৰ দেউতাকৰ আজি বৰ ভাল লগা এটা দিন তেওঁলোকক কোভিড ৱেৰৰ হিচাপে MCHৰ ফালৰ পৰা আজি কৃতজ্ঞতা জ্ঞাপন কৰিছে ভাবিলোঁ আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰোঁ এটা ভাল লগাই কথা দিয়কচোন তেওঁলোকে কোভিড যোদ্ধাসকলে বিশেষকৈ যিখিনি কষ্ট কৰি গৈছে দিনক ৰাতি কৰি সেইখিনি কষ্টৰ চিনস্বৰূপে তেওঁলোকক কৃতজ্ঞতা জনোৱাটো মোৰ ফালৰ পৰা এই ব্লগটোৰ যোগেদি মই সমূহ কোভিড যোদ্ধাক বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেওঁলোকৰ যিখিনি কষ্ট সেই কষ্টখিনি আমি সকলোৱে কৰিব লাগিব আমি সকলোৱে তেওঁলোকক ধন্যবাদ জনাব লাগিব সেলুট কৰিব লাগিব আচলতে তেওঁলোকে বহুত কষ্ট কৰি কোভিড যিটো পেণ্ডামিক সিচুৱেশ্যন সেইটো হ্যান্ডেল কৰি আছে আৰু বিশেষকৈ আজি তেওঁলোকক সন্মান যাচিছে আৰু ভাবিলোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ আৰু ব্লগটোৰ যোগেদি সকলো কোভিড যোদ্ধাকে আকৌ এবাৰ কৃতজ্ঞতা যাচোঁ গতিকে তোমাৰ পৰা মই জানিব বিচাৰিছোঁ মোৰ ফ্ৰেণ্ডখিনিকো কোৱা তোমাৰ অভিজ্ঞতাখিনি আৰু অনুভৱখিনি কেনেকুৱা লাগিছে তোমাৰ আজি অনুভৱ বুলি ক'বলৈ গ'লে ভালেই লাগিছে আজি আমাক ইমানখিনি এপ্ৰিচিয়েট কৰাৰ কাৰণে MCHলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে জৰুৰীকালীন বিভাগত জড়িত হৈ থকা সকলো যোদ্ধালৈ মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু সন্মান যাচিছোঁ আচলতে মানৱ সেৱা কৰাটো আমাৰ প্ৰধান দায়িত্ব আমি যিমান পাৰোঁ চেষ্টা কৰি আহিছোঁ কৰি গৈ আছোঁ আৰু কৰি গৈ থাকিম এইখিনিতে উল্লেখ কৰিব লাগিব আমাৰ মাইক্ৰ'বায়'লজি বিভাগৰ মুৰব্বী ডাক্তৰ ৰীমানাথ বাইদেউ লগতে সকলো ফেকাল্টিৰ ছাপোৰ্টত আমি আজি কাম কৰি যাবলৈ সাহস পাইছোঁ আৰু সকলো একেলগে কাম কৰি গৈ থাকিম অভিজ্ঞতাৰ কথা ক'বলৈ গ'লে কোভিড যুদ্ধখনত মই যেতিয়াৰ পৰা খোজ দিছোঁ তেতিয়াৰ পৰাই ভয় আৰু সাহসৰ এখন যুদ্ধ হিচাপে আৰম্ভ হৈছিল ভয় লাগিছিল এটা কাৰণে ভয় লাগিছিল নবনীতা সেই সময়ত প্ৰেগনেণ্ট আছিল আৰু প্ৰেগনেণ্ট ওমেন এগৰাকীৰ কাৰণে কিমানখিনি চিন্তা হয় সেইটো হয়তো আপোনালোকক মই বুজাই নকলেও হ'ব নিজক লৈ বিশেষ চিন্তা কৰা নাছিলোঁ আৰু নবনীতাৰ কাৰণে চিন্তা হৈছিল বহুত চিন্তা হৈছিল নবনীতাই সাহস দিছিল কাম কৰি যোৱা ভগৱানৰ ওপৰত বিশ্বাস ৰাখিবা আৰু প্ৰট'কলসমূহ মানি চলি কামবিলাক কৰি যাবলৈ কৈছিল আৰু মই সেই সাহসত কাম কৰি যাবলৈ আগবাঢ়িলোঁ আৰু ইমানখিনি পৰ্যায় পাইছোঁগৈ কোভিড-19ৰ যুদ্ধখন এতিয়াও শেষ হোৱা নাই আমি শেষ হৈছে বুলি ভবাটো আমাৰ ভুল হ'ব সেই গতিকে সকলোৱে প্ৰট'কলবিলাক মানি চলিব লাগিব আমি তেতিয়াহে আমি কোভিডক পৰাস্ত কৰিব পাৰিম শেষত সকলোৱে সুস্বাস্থ্য কামনা কৰিলোঁ ধন্যবাদ তো গাইজ কৃতজ্ঞতা জনোৱা সময়ৰ কেইখনমান ফটো মই ইয়াত দি দিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু যদিহে আপুনি মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগতে মোৰ নটিফিকেশ্যনছসমূহ পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰিব ঠিক আছে আজিলৈ তেন্তে সামৰিছোঁ আকৌ আহি আছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই টেক কেয়াৰ